গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আজি অসম সাহিত্য সভাৰ চতুৰ্থ দিন। এই চতুৰ্থ দিনত পুৱা 11টা বজাত শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। অলপ শোভাযাত্ৰা চাওঁ, ময়ো চাওঁ, আপোনালোকক দেখাম। আহক আজি শোভাযাত্ৰা অসম বন্ধুসকল আহি আছে। শ্বৰ্টকাট দিছোঁ, মেইন গেটদি গ'লে বহুত দূৰ হয়। এইফালে শ্বৰ্টকাট দিয়ে, কিমান খোজকাঢ়িব, বহুত দূৰ খোজকাঢ়িব লাগে। খোজকাঢ়ি গাড়ী আমনি লাগি গৈছে আৰু এতিয়া অসমৰ বিভিন্ন অসমৰ সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি দলসমূহ লৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰ দৃশ্য লৈ আহিম আপোনালোকক, দেখুৱাম। আৰু ভিডিঅ'টো লাইক কৰিব, লাইক নকৰে আৰু লাইকটো কৰি দিব। ইমান কষ্ট কৰি বনাইছোঁ, লাইকটো কৰি পাব লাগে ন। ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাইছে। কষ্টৰে বনাইছোঁ। পিঠিত চক গোটেই কেমেৰা ষ্টেণ্ড গোটেই গা বিষ হৈ গৈছে। আহক পুৰা ৰাইজ আহিছে আৰু এতিয়া আমি যাম আপোনাৰ সেইফালে পাৰ হৈ দিম। বহুতো খোজ কাঢ়িবলগীয়া আছে। কষ্ট কৰিছোঁ, কষ্টৰ ফল ল'ব লাগিব। লাইক কৰি দিব, ভিডিঅ'টো চাই লাইক কৰি দিলে কি হয়, লাইক কৰি দিব বলক আৰু এনেকৈ আৰু আজি চতুৰ্থ দিন, কাইলৈ শেষ। এই 5 দিন কেনেকৈ গৈছে আমি ক'ব পৰা নাই। মানে দিনে ৰাতি ইয়াত আছোঁ, কষ্ট কৰিছোঁ। কি আৰু বলক। নিচেছে কেমেৰামেন, নিচেছে কেমেৰা ধৰি আছে। সেয়া এনেকৈ আৰু জীৱনটো। ৰাইজ ভৰি পৰিছে। মণিকাঞ্চন ক্ষেত্ৰ একদম পুৱাৰ ভাগতে ৰাইজে ভৰি পৰিছে। চাওক ৰাতিৰ দৃশ্য অতি মনোমোহা হয়। ৰাতিৰ দৃশ্য অতি মনোমোহা হয়। আজি শোভাযাত্ৰা আছে, সেইকাৰণে শান্তি বৰপথাৰ অষ্টসপ্তম অসম সাহিত্য সভা। তো বন্ধুসকল, শুনা মতে শোভাযাত্ৰা বিহপুৰীয়া যোৱা ৰাস্তাৰ অলপ আগৰ পৰা আহি আছে। তো বলক বন্ধুসকল, শোভাযাত্ৰা চাওঁগৈ। বলক বলক। কৰি আছে ভকতসকল আৰু অলপ দৃশ্য লৈ আহোঁ। তো বন্ধুসকল চাওক, সৌৱা অসম সাহিত্যৰ সভাৰ সাংস্কৃতিক শোভাযাত্ৰা আগমন হৈছে। চাওক হাতীও আহিছে লগত। তো ৰাইজে পূৰা অসমৰ সকলো ৰাইজ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তো চাওক ভাল লাগিছে। তো বন্ধুসকল চব সেয়া ৰথত উঠি আহিছে। মাজৰজন হৈছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকা। চাওক বন্ধুসকল,